Hello guys, welcome to another video. আজি wedding video পাব আপোনালোকে তো মই আছো আজি মামাৰ ঘৰত ডাঙৰ মামাৰ ছোৱালীৰ বিয়া তো গটিকে আমাৰ কাৰ্বি নিয়মৰ বিয়া আজি ফুল কাৰ্বি বিয়া হ'ব তো আপোনালোকে দেখা পাব কি নিয়ম হয় ইয়াতে আজি শনিবাৰ 25 ফেব্ৰুৱাৰী তো আজি বিয়া অহাকালি ৰিসেপশন সানডে 26 ফেব্ৰুৱাৰী আমাৰ কৰবি মাইনাৰ বিয়া আছে তো তাকে আজি এতিয়া দেখাম আমি বিয়াৰ ৰাতিপুৱা অলপ নিয়ম আছে যেনেকৈ আপোনালোকে শ্ৰাদ্ধ কৰে আমিও এনেকৈ পিণ্ড ঢালাটো চাৰ্কিডিং বুলি কয় আপোনালোকক দেখুৱাম এতিয়া তো আমাৰ মানুহখিনি ইয়াতে গোট খাইছে এতিয়া আমি যে চাৰ্কিডিংটো কৰিম আমাৰ ইয়াতে চাৰ্কিডিংটো হ'ব চাৰ্কিডিং মানে হৈছে আমাৰ পিণ্ড ঢালা যেহেতু জেনেৰেল অসমীয়া মানুহবিলাকৰ বিয়াত যেনেকৈ বিয়াৰ আগদিনাখন বিয়াৰ আগত শ্ৰাদ্ধ কৰে তো আমি ইয়াতে পূৰ্বপুৰুষক স্মৰণ কৰি আমি ইয়াতে পিণ্ড ঢালোঁ এইটোকে আমাৰ চাৰ্কিডিং বুলি কয় এয়া পানী তুলিবৰ কাৰণে যোগাৰখিনি কৰি থৈছে লেডিজবিলাকে এয়া আমাৰ মহিলাসকল ইয়াতে তামোল পাণ কাটি ৰেডি কৰি থৈ দিছে ৰাতিৰ কাৰণে আমাৰ চাৰ্কিডিঙৰ কাৰণে ইয়াতে তামোল পাণ লাগে বহুত আৰু লগতে আমাৰ এই সৰু বস্তুটো যিটো কাৰিক বুলি কয় মাটিৰ পাত্ৰটো সেইটোও লাগে এনেকৈ আমাৰ পাতবিলাক পাৰি দিয়া হৈছে বৰ্তমান পাতবিলাক পাৰাৰ পিছত ইয়াতে তামোল পাণ দিয়া হ'ব তামোল পাণ দিয়াৰ পিছত আমাৰ যিটো কাৰিক বুলি কৈছিলোঁ সেই সৰু মাটিৰ পাত্ৰটো তাতে আমাৰ যিটো কলচি মদ আৰু লগতে তুলসী পানী এয়া যোগাৰ লৈ লৈছে মামাহঁতে আমাৰ কইনা কৰবি মাইনা সকল ওলাইছে এতিয়া পানী তুলিবৰ কাৰণে ৰেডি হৈছে এতিয়া যা যোগাৰবিলাক ল'ব হাতে হাতে আমাৰ ৰীমা আহি পালে এতিয়া ৰীমা আহিছে মেকআপ আৰ্টিষ্ট তো কইনাক এতিয়া ধুনীয়াকৈ সজাই পৰাই দিব আজি বিয়াৰ কাৰণে তো দেখা পাব কেনেকৈ কি হয় আমাৰ আসনবিলাক পাতা হৈ গ'ল তামোল পাণবিলাকো দি দিলে তো এতিয়া আমাৰ যিখিনি নিয়ম আছে সেইখিনি কৰা হ'ব ইয়াতে এয়া পানী তোলাৰ কাৰণে আমাৰ মহিলাসকল ওলাইছে আৰু এইটো হৈছে আমাৰ ভকত সেৱাৰ আসন ইয়াতে লাগে আমাৰ 9 যোৰা তামোল 9 যোৰা পাণ মহিলাসকল গ'ল পানী তুলিব তো মহিলাৰ লগত মই যোৱা নাই আৰু লাজ লাগে হয়নে আৰু মই আছোঁ এটা বাবত বেগ চেগ লৈ কাৰণ কিয় আমাৰ ৰাইজে যাৰ সকাম হয় বা বিয়া হয় কাজ হয় তো ৰাইজৰ এটা কৰ্তব্য থাকে যে প্ৰতি ঘৰৰ ৰাইজে আহি সেই ঘৰ মানে যি ঘৰত কৰ্ম চলিব তেওঁলোকক 100 টকাকৈ সহায় বৰঙণি আগবঢ়ায় আৰু যদি এতিয়া মামাখন হৈছে তাৰোঘৰীয়া এতিয়া তাৰোঘৰ যদি তাৰোঘৰীয়া হয় কোনোবা তাৰোঘৰীয়াই আহি ডনেশ্যন দিব লগা হয় তেওঁলোকে কিন্তু 500 টকাকৈ দিব লাগে তেওঁলোকৰ মানে সেইটো একে টাইটেলৰ ঘৰুৱা মানুহ বুলি কয় সেইটো তো তেওঁলোকৰ 500 টকা অইন ৰাইজবিলাকে দি আছে 100 টকাকৈ এতিয়া আমাৰ ইয়াতে আমাৰ নিয়মখিনি কৰা হ'ব এইটো আতাম পাতাম বুলি কয় আৰু চাৰ্কিডিংটো সেইটো হৈছে আমাৰ পিণ্ড ঢালা হ'ব ইয়াতে বৰ্তমান আৰু এই সৰু সৰু পাত্ৰবিলাকত যিখিনি আমাৰ কলচি মদ থোৱা আছে সেইখিনিও ইয়াতে ঢালা হ'ব আৰু কিছু নিয়ম কৰা হ'ব আমাৰ এনেকৈ তামোলৰ পৰা যিটো বাকলি আছে এনেকৈ পাতলকৈ চেলাই ওপৰত 5টা তলত 2টা মুঠতে 7টা এনেকৈ আসনৰ দৰে পাৰা হয় এয়া আমাৰ মহিলাসকল পানী তুলি আহি পালে এতিয়া কইনাক গা ধুৱাব আৰু এয়া আমাৰ যিটো পিণ্ড ঢালা বুলি কয় চাৰ্কিডিং এইটো পৰ্বটো চলি আছে বৰ্তমান এওঁ মন্ত্ৰ মাতি স্মৰণ কৰি মদটো ঢালি আছে তো আপোনালোকে অলপ আগত দেখা পাইছে আমাৰ ইয়াতে যিটো চাৰ্কিডিং নিয়মটো হৈছে মদ ঢালা হ'ল এইটো আচলতে আমি বিয়াৰ আগতে বিয়াৰ যিখিনি কাম চলিব তাৰ আগতে এইখিনি কাম কৰি লওঁ আমি এইটো নিয়মটো হৈছে আমাৰ পূৰ্বপুৰুষসকল এতিয়া মামাহঁতৰ ঘৰত যিহেতু বিয়া চলি আছে মামাহঁতৰ ঘৰত যিবিলাক পূৰ্বপুৰুষ ঢুকাই গ'ল তেওঁলোকক স্মৰণ কৰি এইটো আমাৰ পিণ্ড ঢালা হয় তেওঁলোকৰ নামবিলাক লৈ তেওঁলোকক স্মৰণ কৰি যাতে বিয়াটো সুকলমে পাৰ হয় সেইখিনিয়ে তেওঁলোকক আশীৰ্বাদ বিচৰা হয় তেওঁলোকৰ পৰা ইয়াতে আমাৰ মাজু মামাই পিণ্ড ঢালি আছে বৰ্তমান ডাঙৰ মামা ঢুকালে তো মাজু মামাই ইয়াতে কৰ্মটো সম্পাদন কৰি আছে
আনফালে আপোনালোকে দেখা পালে কইনাৰ কাৰণে পানী তুলি অনা হৈ গ'ল মহিলাসকল আহি পালে এতিয়া কইনাক গা চা ধুৱাব তাৰপাছত আমাৰ যিখিনি ৰাইজ অলৰেডি আহি পাইছে লাহে লাহে আৰু ৰাইজ আহিব আগত মণিৰ বিয়াৰ ব্লগটো দেখা পাইছিল যে আপোনালোকে কাৰ্বি আৰু নেপালীৰ বিয়া হৈছিলে ইয়াতে সম্পূৰ্ণ কাৰ্বি নিয়মতে বিয়াটো হ'ব সম্পূৰ্ণ কাৰ্বি নিয়মত কেনেকৈ বিয়া হয় আজি আপোনালোকে দেখা পাব তো ভিডিঅ'টো কেনে পাই জনাব আপোনালোকে এইটো হৈছে আমাৰ ভকত সেৱাৰ নিয়ম তো ভকতৰ সেৱাৰ মানে যিটো ভকতৰ পাত্ৰত আছিলে বস্তুখিনি আনি এনেকৈ চুচৰি যায় এনেকৈ আমাৰ যিটো কলচি মদ আছে এনেকৈ অলপমান মুখত দিব লাগে নাখালেও নিয়মটো কৰিব লাগে এনেকৈ মুখত দিয়াটো এইটোৱে আমাৰ এতিয়া নিয়মটো চলি আছে আৰু এইফালে আমাৰ খানা ৰেডি হৈ আছে বৰ্তমান খানা বনোৱা হৈ আছে সব উলহ মালহ পৰিৱেশ এতিয়া কইনা গা ধোৱা হৈ গ'ল তো মহিলাসকলে ইয়াতে বহি অলপ টাইম পাছ কৰি আছে আমাৰ ইয়াৰে এইখিনি কাম হৈ গ'ল বৰ্তমান কইনা চইনা গা চা ধোৱা হৈ গ'ল তো লগতে ৰাইজখিনি বহি আছে মহিলাখিনিও বহি আছে মামাজী আৰু আমাৰ তৰ্কা বাবু মচাই লাগি আছে আমাৰ মেইন মুধা খুঁটাটো ডিজাইন কৰি ইয়াতে পুতিব তো আমাৰ ৰাইজখিনি আহি পাইছে এতিয়া তো অলপ গচিপ চচিপ চলি আছে বৰ্তমান অলপ ধুনীয়াকৈ এইটো আমাৰ মুধা খুঁটাটো সজাই আছে ইয়াতে যিহেতু সন্ধিয়া নিয়মৰ কাৰণে লাগিব ইয়াতে বৰ্তমান আমাৰ আলহীখিনিক ভাত খুৱাই আছে দূৰৰ পৰা আলহী আহিছে তেওঁলোকক ভাত খোৱা হৈছে দুপৰীয়া ৰাতি মেইনলি আকৌ দৰা আহিব কইনা লৈ যাব সেইখিনি আপোনালোকে দেখা পাব এতিয়া আমাৰ মহিলাসকল কিছু স্পেচিয়েল আইটেম বনাইছে তাকে মই দেখাবলৈ আহিছোঁ তো চাব বৌহঁতে লাগি আছে বৌহঁতে লাগি আছে এই ডুমুৰু চিম্পলাক বনাব এতিয়া এইটো স্পেচিয়েল গেষ্টৰ কাৰণে আমাৰ যিবিলাক আমাৰ এৰিব নোৱাৰা আলহী তেওঁলোকৰ কাৰণে এয়া গাহৰি আৰু ডুমুৰু চিম্পলাক আমাৰ আবু হাঁহি আছে এতিয়া পালালাককে এই আইটেমটো কোনো বনাব নোৱাৰে অলপ হাঁহি ধেমালি হ'ল তাকে এই আইটেমটো তাৰমানে জেনেৰেল মানুহখিনি ঘপককৈ বনাব নোৱাৰে ৰান্ধনি অনা হৈছে ৰান্ধনিকেইজনে বেলেগকৈ বনাই আছে স্পেচিয়েল এই গেষ্টৰ কাৰণে এইটো আমাৰ হৈছে ট্ৰাইবেল খানা যিহেতু আমাৰ কাৰ্বি সমাজৰ খানা তো সেইকাৰণে আমাৰ মহিলাসকলে এই খানাটো বনাই আছে ডুমুৰু চিম্পলাক গাহৰিৰ লগত ইয়াতে আমাৰ দূৰৰ আলহীখিনি বহি আছে অলপমান তো তেওঁলোকে দিনতে খাই বৈ ইয়াৰ পৰা বিদায় ল'ব দেৰিলৈকে নাথাকে তেওঁলোক এইফালে হৈছে মোৰ ডাঙৰ মামাৰ ঘৰ এইফালে হৈছে সৰু মামাৰ ঘৰ তো ইয়াতে চলি আছে আমাৰ প্ৰগ্ৰামখিনি মেইন ধৰক কইনা ইয়াতে সাজি কাচি আছে লগতে পেণ্ডেল ইয়াতে হৈ আছে পেণ্ডেল ইয়াতে তো পেণ্ডেলটো ইয়াতে কৰা হৈছে জাগা ঠেক তো ইয়াতে সেইকাৰণে আমাৰ গোটেই ৰাতি নিয়মখিনি হ'ব তো ৰাতি নিয়মখিনি চাব আপোনালোকে থাকিব লগত মোৰ লগত তো ৰাতি এনজয়মেণ্টটো অলপ বেলেগ হ'ব মোৰ ডাঙৰ মামী হৈছে সোণাপুৰৰ তো গতিকে সোণাপুৰৰ আলহীখিনি আহি পাইছে আহি খানা টানা তেওঁলোকক খুৱাই দিছোঁ তো তেওঁলোকে খানা খাই আছে খানাৰ ভিডিঅ'টোত উঠোৱা নাই আৰু অলপ বেয়া লাগে তেওঁলোকে অলপ আনকমফৰ্টেবল ফিল কৰিব পাৰে সেইকাৰণে মই খানা খোৱা ঠাইলৈকে লৈ যোৱা নাই তো তেওঁলোকৰ আলহীখিনি খোৱাৰ পিছত আমাৰ সন্ধিয়া ৰাইজখিনি আহিব আমাৰ ৰীমাৰ মেকআপ হৈ গ'ল চাব আপোনালোকে মোৰ মেকআপ তো মেকআপটো চাব আপোনালোকে লগতে এতিয়া আকৌ বোলে মেকআপ আছে তেওঁ যাব মেকআপ কৰি আৰু আকৌ আহিব আৰু কাৰণ ব্যস্ত হৈ থাকে বিজি হৈ থাকে পুৰা মেকআপত বুকিং চুকিং আছে তো তেওঁ যাব এতিয়া ফাইনেলি এওঁৰ লাগেজ লৈ লৈছে পুৰা মিছন ইম্পচিবল ধৰে পুৰা ট্ৰলি চলি ইয়াতে লৈ লৈছে পুৰা ইয়াতে গোটেই সৰঞ্জামবিলাক আছে মিছন ইম্পচিবলৰ মিছনটো কমপ্লিট কৰি আহি যাব মজা মামীয়ে আনিছে বঢ়িয়াকৈ ডুমুৰ পাতৰ লগত এটা স্পেচিয়েল আইটেম তাকে চবে অলপ ফূৰ্তি কৰিব এতিয়া ইয়াতে আমাৰ দূৰৰ আলহীখিনি সোনকালে যাব সেই গতিকে তেওঁলোকে অলপ ফূৰ্তি কৰি নাচি বাগি আছে মিঠাই নাই আৰু দিনত চবে ভাত তাত
খালে ময়ো ভাতটো খাই লওঁ কাৰণ আকৌ ৰাতি দৰা আহিব দৰা আহোঁতে অলপ দৌৰা-দৌৰি হ'ব এতিয়া খাই লৈ ৰিফ্ৰেছ হৈ যাওঁ এতিয়া ঘৰত গৈ আকৌ ৰিফ্ৰেছ হৈ আহিম ড্ৰেছ চেঞ্জ কৰিব লাগিব মোৰ লগত টুকটুক আছে লগত টুকটুক ভাত খাই আছে ময়ো এতিয়া ভাত খাম ৱৰ্ল্ড ৰেকৰ্ড কৰিম এতিয়া টুকটুকৰ লগত ডিছ আহি পৰিছে মোৰ পাতত এয়া আইটেমবিলাক আহি গ'ল লগতে এতিয়া খানা খোৱা ষ্টাৰ্ট কৰি দিম ময়ো আমাৰ আলহীখিনি ভাত তাত খাই লৈ গ'ল তো দূৰৰ আলহীখিনি গুচি গ'ল এতিয়া বৰ্তমান আমি অলপ ৰেষ্ট লৈ আছোঁ ঘৰৰ মানুহখিনি এতিয়া কথা হৈছে কি সন্ধিয়াৰ কাৰণে প্ৰিপাৰেশ্যন হ'ব লাগিব কাৰণ সন্ধিয়া দৰা আহিব তো আজি অকল কাৰ্বি নিয়মৰ বিয়াটো হ'ব দুটা ভাইটি আমাৰ ল'ৰা দুজন ধুনীয়াকৈ দুটাও টুইন কিন্তু বাইক যাব দুখতে ইহঁতে কান্দি আছে অলপ আগতে কান্দি আছিল আচ্ছা বলো মাইনা अरे मत रो अरे मायना सामने ही रहेगा ना मायना सामने रहेगा हम लोग रोज जाएगा बीरकुची है बीरकुची कितना दूर है बोलो तो बीरकुची ज़्यादा दूर नहीं है ना पापा भी ले जाएगा हम भी ले जाएगा আহিলোঁ মই কইনাৰ ঘৰত অলপমান ৰেষ্ট ল'লোঁ দিনত তো এতিয়া মই শুনামতে আহি আছে দৰা আহি পাবৰ হৈছে লাহেকৈ আমিও ইয়াতে ৰেডি হৈ আছোঁ গোটেইখিনি দৰা ৰখিবৰ কাৰণে ৰেডি হৈ আছোঁ হেমেন আছে তো মানুহখিনি আহি পাইছে এজন দুজনকৈ আমাৰ ৰাইজখিনিও আহি পাইছে এতিয়া বৰ্তমান ৰাইজ আমি এতিয়া ভিতৰৰ ফালে সোমাওঁ কোন কোন আহিছে চাই লওঁ আমাৰ ছিনিয়ৰখিনি আহি পাইছে এতিয়া এইখিনিত কিছু তুলি চুলি পাৰা হৈছে তুলি চুলি পাৰাৰ কাৰণটো হৈছে দৰা আহিলে বহাব এতিয়া ইয়াতে আমাৰ কইনাৰ লগৰীবিলাক আছে আৰু কইনাও ৰেডি হৈ আছে এতিয়া বৰ্তমান আমাৰ আপেলে লৈ আছে ভিনিয়েকক ভৰি ধুৱাবৰ কাৰণে কাঁহী লৈ পূৰা ৰেডি এয়া আৰু এয়া গেটৰ মুখত দৰাক চাবৰ কাৰণে চবে ৰখি আছে বৰ্তমান তো দৰা আহি পাবৰ হৈছে এতিয়া আমি গৈ আছোঁ দৰা আগৰিবৰ কাৰণে দৰাক কিন্তু মই প্ৰশ্ন কৰিব নাজানো লগত আমাৰ ৰুণজুন দা আছে ৰুণজুন দাই প্ৰশ্ন সুধিব বোলে আৰু লগত ভাইটি দুজনমান আছে তেওঁলোকে প্ৰশ্ন সুধিব আজিলৈকে মই দৰাক প্ৰশ্ন সোধা এক্সপিৰিয়েঞ্চ কৰা নাই তো কেনেকৈ প্ৰশ্ন কৰে ময়ো নাজানো সেইটো মই অনভিজ্ঞ তাৰ কাৰণে দুখিত মই এতিয়া আগত গৈ আছোঁ আমি সকলোৱে তো আমাৰ দৰা অলৰেডি আহি পাইছে দৰা পাৰ্টি আহি পালে তো আমাৰ এইফালে কইনা পাৰ্টি দৰা আহি পালে আমাৰ দৰা আগুৰা হৈ গ'ল আৰু দৰা এতিয়া আগুৱাই আনি আছোঁ আমি প্ৰশ্ন সোধা হৈ গ'ল অঁ বঢ়িয়া এই আমাৰ মামীহঁতে মাহীহঁতে নাচি নাচি আহি আছে দৰাৰ আগে আগে ফূৰ্তি কৰি
আমিও ফূৰ্তি কৰি আছো এতিয়া আহি পালং এয়া দৰাৰ লগত অহা মানুহখিনিক আমি মামাৰ তাতে বহাই দিলোঁ মানে আমাৰ 4 নম্বৰ মামা আৰু দৰাক মেইন ডাঙৰ মামাৰ ঘৰত বহাই দিলোঁ ইয়াতে আমাৰ কিছু নিয়ম হ'ব দৰাৰ মানুহখিনি নাচি নাচি ভাগৰ লাগি যোৱাত তেওঁলোকক অলপ পানী খাব দিলোঁ পানী খাই অলপ বহিব দিছোঁ ৰেষ্ট ল'ব দিলোঁ আৰু এয়া আমাৰ ডাঙৰ মামাৰ ঘৰত দৰাক বহাই থোৱা হৈছে লগতে ইয়াতে নিয়মখিনি কৰা হ'ব মানুহখিনি বহি গৈছে সিনিয়ৰখিনিও বহি গৈছে আৰু ইয়াতে মহিলাসকল তামোল পাণ কাটি যিখিনি নিয়মত লাগে সেইখিনি আমাক আগবঢ়াই দিব আৰু ইয়াতে হ'ব আমাৰ মেইন বিয়াটো এই মুধাকুটাৰ ওচৰতে ইয়াতে দৰা কইনাৰ ফালৰ পৰা সিনিয়ৰ মানুহকেইজন বহি লৈ কিছু কথা আলোচনা কৰি আছে আৰু এইফালে আমাৰ ৰাইজখিনিও আছে এইফালে আমাৰ দৰা পাৰ্টিৰ মানুহখিনিক ভাত খোৱাৰ পিছত সবে নাচিবলৈ ধৰিলে বেম পাৰ্টিৰ তালে তালে আৰু আনফালে আমি দুইটাই অলপ আলহীৰ কথাবিলাক ফুটপোছ কৰি আছোঁ ভাত খালে নে নাই সেইখিনি আলোচনা কৰি আছিলোঁ আৰু এইফালে আমাৰ সিনিয়ৰ মহিলাসকলে পুৰা এনজয়মেন্ট কৰি আছে আৰু এয়া আমাৰ সিনিয়ৰ কেইজনে দৰা কইনাক বহোৱাৰ আগতে কিছুমান নিয়ম আছে সেইখিনি কৰাৰ কাৰণে যুজা চলাইছে আৰু ইয়াতে আপোনালোকে দেখা পাইছে যে হেয়া কলপাতত আমাৰ বটা বান্ধা বুলি কয় সেইখিনি দৰাৰ ঘৰৰ পৰাই বান্ধি লৈ আহে কইনাৰ ঘৰলৈকে আৰু এই গোসাঁই ঘৰতে ধুনীয়াকৈ আমাৰ কিছু নিয়ম আছে সেইখিনি কৰিব চামৰা চামৰা ইয়াতে আমাৰ যিবিলাক কলপাত বটা বান্ধি আনিছিল তামোল পাণ দৰাৰ ঘৰৰ পৰা ইয়াতে খুলি মেলি আমাৰ মেইন এয়া গোসাঁই ঘৰত মন্ত্ৰ পাঠ কৰি আছে সিনিয়ৰ কেইজন লগ হৈ এফালে দৰাৰ পাৰ্টি আছে আনফালে কইনাৰ পাৰ্টিও আছে এনেকৈ মিলি জুলি ইয়াতে আশীৰ্বাদ লৈ আছে এয়া দৰা কইনাক মেইন ডাঙৰ মামাহঁতৰ ঘৰৰ পৰা লৈ আহি এতিয়া সমাজ হিচাপত মানে সমাজুৱাভাৱে ইয়াতেও এটা সেৱা লোৱা হ'ব
তাকে লৈ আহিছে ইয়াতে আমাৰ 4 নম্বৰ মামাৰ ঘৰত যিটো পেণ্ডেল বনাইছে তাতে বহিব ইয়াতে দৰাৰ লগৰখিনি দৰা পাৰ্টিখিনি ইয়াতে ফূৰ্তি কৰি আছে কইনা লৈ যোৱাৰ আগে আগে তো এয়াই আছিল আমাৰ কৰবী মাইনাৰ বিয়াৰ ভিডিঅ' আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব ধন্যবাদ